সেই দিল্লী চেতিয়া মোৰ ঘৰ তিনিচুকীয়া জিলাত বৰ্তমান মই গুৱাহাটীতে কৰ্ম অৱস্থাত বৰ্তমান গুৱাহাটীৰে বাসস্থান কৰি আছোঁ। জয়তে মই ডিজিটেল মাৰ্কেটিং তৰফৰ পৰা মোৰ সহকৰ্মী তথা আমাৰ ডিজিবিজৰ কাৰ্যবাহী সঞ্চালক প্ৰধান হিমাংশু ডাঙৰীয়া, আমাৰ ডিজিটেলৰ বিকল্প কাৰ্যবাহী বিষয়া হিমাংশু, কাৰ্যালয়ৰ কাৰ্যবাহী সমূহ সদস্য খুশবু দাস ডাঙৰীয়াজী, ৰবীন্দ্ৰ নাগাৰ ডাঙৰীয়াজী, লগতে মোৰ সহকৰ্মীসকলে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদসকলক জ্ঞাপন কৰিছোঁ। মই ইয়াৰ পাছতে আপোনালোকৰ আগত দুআষাৰ ক'বলৈ বিচাৰিছোঁ। সকলো ভুলভ্ৰান্তি হ'ব পাৰে, এই ভুলভ্ৰান্তিখিনি যেন নিৰ্মূল শুধৰাই আপোনালোকে মোক আগবাঢ়ি যোৱাত সহায় কৰে। আমাৰ ডিজিটেল মাৰ্কেটিং অফিচে প্ৰাইভেট কোম্পানী যোৱা 2018 চনৰ এপ্ৰিল মাহত আৰম্ভ হয়। আজি প্ৰায় 6 বছৰ ভৰি দিছে। আজি এই আমাৰ কোম্পানীটোৱে যেনেকৈ অসমৰ লগতে ভাৰতবৰ্ষৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ চুকে কোণে যিদৰে বিস্তাৰিত হৈ আহিছে, যিদৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছে, সকলো আপোনালোকৰ কাৰ্য আৰু আপোনালোকৰ চেষ্টাৰ আদি ফলতে। গতিকে আমি এই কোম্পানীটোত আজি যিদৰে কৰ্মৰ অৱস্থাত আমি নিজেও আগবাঢ়ি গৈছোঁ আৰু আমাৰ দৰে 10জনক আমি আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ, তাৰ বাবে আমি ডিজিটেল কোম্পানীটোক অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমি এইদৰে অনাগত দিনবোৰতো আমাৰ এই কোম্পানীটোক সকলোৱে অতি আন্তৰিকতাৰে আগবঢ়াই নিবলৈ সংকল্পবদ্ধ হ'ম বুলি আগবাঢ়ি আহিছোঁ আৰু এইদৰে আমি চলাই যাবলৈ সক্ষম হ'বলৈ আমি সকলোৰে প্ৰচেষ্টা হাতৰ আমাৰ অতিকে প্ৰয়োজন। আৰু এইদৰে আজি আমাৰ অসমত এইদৰে অনলাইন ব্যৱসায় বুলি বহুতো চলি আছে, যিদৰে আমিও বহুত ইয়াৰ আগতে 2-3টা কোম্পানীত কাম কৰি আহিছোঁ আৰু এতিয়াও বহুতে কৰিও আছে। তথাপিতো সেইবিলাক কোম্পানীৰ ক্ষেত্ৰত আজি ডিজিবিজৰ স্থান বহুত উচ্চ আসনত আছে বুলিয়ে মই ভাবোঁ। আৰু হয়তো আপোনালোকেও জানে যে বাকীবিলাক কোম্পানীতকৈ আমাৰ ডিজিবিজৰ যি কৰ্ম ধাৰণা বা আমাৰ যেনেদৰে সহায় সহযোগৰ যিদৰে আমি লাভান্বিত হৈ আহিছোঁ এই কোম্পানীৰ জৰিয়তে, আৰু হয়তো মোৰ জনাত তেনেকুৱা এটা কোম্পানী আজি অসমত বা ভাৰতবৰ্ষতে নাই বুলি ক'ব পাৰোঁ। কাৰণ যিখিনি কোম্পানী আমি পাই আহিছোঁ সেই কোম্পানী তেনেকুৱা এটা হেৰি দেখা নাই আজিলৈকে। আমাৰ যিখিনি লাভান্বিত কৰিছে সেই কোম্পানী বেলেগ কোনো এটা কোম্পানী চাগে তেনেকৈ আজিলৈকে কাকো তেনে লাভান্বিত কৰাত আগবাঢ়ি যাব পৰা নাই। সেয়ে আমি এই প্ৰতিষ্ঠানৰ সকলো কৰ্মী তথা কৰ্মচাৰীয়ে যিদৰে অতি মৰমেৰে বা আন্তৰিকতাৰে এই কোম্পানীত কাম কৰি আহিছোঁ, আমাৰ অনাগত দিনটোতো যাতে আমি এনেকৈ যাব পাৰোঁ তাকে আমি কামনা কৰোঁ। লগতে আমাৰ সদস্যসকলৰ যি কৰ্মচাৰী এই কোম্পানীটোক লৈ সেইদৰে আমাৰ কোম্পানীৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলৰ আমাৰ কেনেদৰে সহায় হৈ যায় কৰি আগবঢ়াই যায়, আমি তেওঁলোকলৈও আহ্বান ৰাখিছোঁ। তেওঁলোকে যেন আমাক এই কৰ্মত আগবাঢ়ি যোৱাত সকলো ফালৰ পৰা সহায় কৰে, সকলো ফালৰ পৰা আমাক সহায় সহযোগিতাৰে আন্তৰিকতাৰে আমাক আগবাঢ়ি যোৱাত সহায় কৰি যায়। আৰু এই কোম্পানীটোক আমি যিদৰে আজি আৰ্থিক দিশত কিছু লাভান্বিত হৈ আগবাঢ়ি যাব পাৰিছোঁ, সেইদৰে আমি আমাৰ লগতে আমাৰ অসমৰ বহুতো নিবনুৱা যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী, গৃহিণী তথা চৰকাৰী বেচৰকাৰী সকলোকে আৰ্থিকভাৱে স্বাৱলম্বিতাৰ দেশত আগুৱাই নিবলৈ আমি সক্ষম হৈছোঁ। আৰু অনাগত দিনতো আমি এইদৰে সকলোকে আগবাঢ়ি নিব
পাৰিম বুলি আমাৰ এটা উৎসাহ মানে ৰাখিব লাগিব। আমি সকলো আগবাঢ়ি যাব লাগিব এনেকৈ। আৰু এইদৰে গ'লে আমি নিজেও আগবাঢ়ি গৈ আৰু কোম্পানীটোকো আমি আগবঢ়াই যদি নিব পাৰোঁ, তেতিয়াহে আমাৰ কোম্পানীটো চিৰস্থায়ী বা দীৰ্ঘায়ু হোৱাৰ এটা আশা কৰিব পাৰোঁ। সেইবাবে আমি কোম্পানীটোৰ জৰিয়তে নিজেও স্বাৱলম্বিতা হয় আৰু লগতে আমাৰ দৰে 10জনকো স্বাৱলম্বিতা দিশে আগবঢ়াই নি লগতে কোম্পানীটোকো আমি আগবঢ়াই যোৱাত সহায় কৰিব লাগিব। গতিকে মই আপোনালোক সকলোকে অনুৰোধ জনাব বিচাৰিছোঁ যে আমি ডিজিবিজত আন্তৰিকতাৰে কাম কৰি সমগ্ৰ অসম তথা ভাৰতৰ চুকে কোণে অসমৰ প্ৰান্তৰে প্ৰান্তৰে বিয়পাই দিবলৈ অনাগত দিনত আৰু অধিক আগুৱাই নিবলৈ সংকল্পবদ্ধ হ'ব পাৰিম। আচলতে বৰ্তমানৰ পৰিপ্ৰেক্ষিতত আমি ছ'চিয়েল মিডিয়াই হওক বা ফেচবুকতে হওক এনে বহুতো অনলাইন কোম্পানী দেখি আহিছোঁ, কিন্তু এইবিলাক সকলোতকৈ পৃথক আৰু উচ্চ আসনত অৱতীৰ্ণ হৈ থকা দেখা পাওঁ। কাৰণ এই প্ৰতিষ্ঠানটোত কাম কৰি মোৰ দৰে বহুতো লোকে উপকৃত হ'ব পাৰিছে আৰু সম্পূৰ্ণ আইনসংগতভাৱে পৰিচালিত হৈ ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰমাণপত্ৰ পাবলৈ সক্ষম হৈছে। গতিকে মই সকলোকে ডিজিবিজক অতি আন্তৰিকতাৰে গ্ৰহণ কৰি আৰু ভালত কাম কৰি যাবলৈ কাটৰ অনুৰোধ জনাইছোঁ। লগতে মই আমাৰ এই প্ৰতিষ্ঠানটিৰ কাৰ্যবাহী পৰিচালক সঞ্চালক, বিপণন বিভাগৰ কাৰ্যবাহী সঞ্চালক, লগতে আমাৰ কাৰ্যালয়ৰ কৰ্মকৰ্তাকো বিশেষভাৱে অনুৰোধ জনাম যে আপোনালোকেও আমাৰ এই কোম্পানীটো যিমানখিনি কৰ্মীবৃন্দ বৰ্তমান সহযোগ কৰি আছে বা চলি আছে, তেওঁলোককো আপোনালোকৰ এটা নিজৰ পৰিয়ালৰ দৰে ব্যৱহাৰ কৰি পৰিয়ালৰ এজন সদস্যৰূপে আপোনালোকে তেওঁলোকক যি অভাৱ অভিযোগ বা যাৰ যি সমস্যা থাকে এই সমস্যাখিনি দূৰ কৰিবলৈ আপোনালোকৰো এটা অতি সহায়ৰ প্ৰয়োজন হয়। যেনেকৈ আপোনালোকৰ ব্যৱহাৰ আৰু আপোনালোকৰ আচাৰ ব্যৱহাৰেই আমাৰ একমাত্ৰ সহায়ৰ ক্ষেত্ৰ। গতিকে আপোনালোকে যেন আমাক সকলো ফালৰ পৰা সহায় সহযোগ কৰি আপোনালোকৰ লগতে কোম্পানীটোকো আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰে। আৰু মই এইখিনিকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। জয় আই অসম, জয় ডিজিবিজ। মই এতিয়া দীপ চেতিয়াক ধন্যবাদ জনাইছোঁ আৰু তাক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই ৰাহুল নাথ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। ধন্যবাদ চেতিয়া দা, আপুনি বহুত ধুনীয়া ভাষণ দিলে আৰু আমি নথৈ আনন্দিত আপুনি আমাৰ মাজত আজি উপস্থিত থাকিব পাৰিছে আৰু আপোনাৰ ধুনীয়া বক্তব্যখিনি দাঙি ধৰিলে। আপুনি এগৰাকী ডিজিবিজৰ সদস্য হিচাপে আজি যোৱা কেইটামান মাহ ধৰি আমাৰ সহযোগিতা কৰি আহিছে, আমাৰ লগত আছে, আমাক বিভিন্ন দিহা পৰামৰ্শ দি আহিছে। বিশেষকৈ আপোনাৰ যিটো অভিজ্ঞতা সেইটোৰ বাবে আমি বহুত উপকৃত হ'ব পাৰিছোঁ। তো এইবাবে আপোনাক আমি ধন্যবাদ জনাইছোঁ। আপোনাক মঞ্চত বহিবলৈ অনুৰোধ কৰিছোঁ। এতিয়া মই অনুৰোধ জনাম আমাৰ কোম্পানীৰ একাউণ্টছ ডিপাৰ্টমেণ্টৰ খুশবু দাস বাইদেউ, তেওঁ আহি যাতে মঞ্চত আমাৰ তিনিজনকে ফুলনি গামোচাৰে আদৰণি জনায়। এতিয়া আমাৰ কাৰ্যালয়ৰ কাৰ্যবাহী নিৰ্বাহক খুশবু দাস ডাঙৰীয়ানীয়ে আমাৰ কোম্পানীৰ মাৰ্কেটিং বিষয়া মাননীয় ৰাহুল নাথ তেওঁক এখন ফুলাম গামোচাৰে আদৰণি জনাব। আমি খুশবু দাস ডাঙৰীয়ানীক তেখেতক ফুলাম গামোচাৰে সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে খুশবু দাস ডাঙৰীয়ানীয়ে আমাৰ কাৰ্যবাহী সঞ্চালক প্ৰধান মাননীয় হিমাংশু হাজৰিকা ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্ভাষণ জনাব। এতিয়া মই অনুৰোধ জনাম আমাৰ যিসকল বাইদেউ তেওঁলোক আহিছে অতি দূৰৰ পৰাই,
তাৰ উপৰিও তেওঁলোক আল্ট্ৰা প্ৰ' হয়, আমাৰ মেক্সিমাম ইয়াত আল্ট্ৰা প্ৰ' মেম্বাৰেই বেছি আছে। তেওঁলোক মঞ্চলৈ আহে আৰু তেওঁলোকক এখন ফুলনি গামোচাৰে আমাৰ চিফ এক্সিকিউটিভ ডাইৰেক্টৰ হিমাংশু শেখৰ হাজৰিকাই তেওঁলোকক আদৰণি জনাব। তেওঁলোক যাতে মঞ্চলৈ আহে। গীতাঞ্জলি বাইদেউ আহক। হয়, তাৰপিছত নাজিমা বাইদেউ, তাৰপিছত তছলিমা বাইদেউ আহি থাকক চিৰিয়েলি। হয়, তছলিমা বাইদেউ আগুৱাই আহক। পূজা কলিতা বাইদেউ আগুৱাই আহক। জুই নাথ বাইদেউ আগুৱাই আহক। সকলোৰে হাত চাপৰি বজাব। আৰু যিসকল এতিয়াও আমাৰ মাজত উপস্থিত হোৱা নাই তেওঁলোক আহি আছে, আৰু তেওঁলোকৰ কিছু কণ্টেক্ট লাগিব, কিন্তু পলম হ'বৰ কাৰণে আমি সভাখন আৰম্ভণি কৰিছোঁ। এতিয়া মই অনুৰোধ জনাম কোম্পানীৰ চিফ এক্সিকিউটিভ ডাইৰেক্টৰ হিমাংশু শেখৰ হাজৰিকা, তেওঁ যাতে মঞ্চলৈ আহে আৰু মঞ্চলৈ আহি তেওঁ ডিজিবিজৰ বিষয়ে দুই এষাৰ কথা কয়। ধন্যবাদ। উপস্থিত সমূহ আমাৰ ডিজিবিজৰ সহযোগী সদস্যবৃন্দ আৰু আমাৰ কোম্পানী মেনেজমেণ্টৰ ফালৰ পৰা উপস্থিত থকা সকলো আমাৰ সহযোগী, বিশেষকৈ ৰাহুল নাথ ডাঙৰীয়া আমাৰ মাৰ্কেটিং হেড, আৰু খুজবু বাইদেউ আৰু ৰুবি মেলাকাৰ বাইদেউ, লগতে দিলীপ চেতিয়া ডাঙৰীয়াও আছে আমাৰ মাজত এজন সক্ৰিয় সদস্য হিচাপে। তো আজি সকলোকে মঞ্চত উপস্থিত মিটিঙত উপস্থিত থকা সকলোকে আজি মিটিঙত উপস্থিত থকাৰ বাবে ধন্যবাদ জনাইছোঁ মই, আৰু হিয়া পুৰা শুভেচ্ছা জনাইছোঁ। তো ডিজিবি ডিজিটেল মাৰ্কেটিং এই কোম্পানীটো এটা অসমৰ এটা থলুৱা প্ৰতিষ্ঠান হয়। আজি যোৱা 6টা বছৰে কাম কৰি আহিছে কোম্পানীটো। 2018 চনৰ এপ্ৰিল মাহত এইটো কোম্পানী আৰম্ভ হৈছিল, আৰু বিজনেছটো আমাৰ হৈছে সহযোগী বিপণন ব্যৱস্থা বা এফিলিয়েট মাৰ্কেটিং বুলি যাক কোৱা হয়। তো এফিলিয়েট মাৰ্কেটিং তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা হয়, এইটো এটা নৱতম ব্যৱস্থা হয়, য'ত আপোনালোকে কিবা এটা প্ৰডাক্ট বা ছাৰ্ভিচ বা কিবা এটা বস্তুৰ বিষয়ে নিজে যেতিয়া আপোনালোকে গ্ৰহণ কৰে বা তাক ক্ৰয় কৰে, সেই বস্তুটোৰ বিষয়ে বেলেগক অৱগত কৰে, আৰু বেলেগ মানুহে যদি সেই বস্তুটো গ্ৰহণ কৰে আপুনি তাৰ বিনিময়ত এটা কমিশ্যন বা ইনকম এটা উপাৰ্জন কৰে, মানে টকা ঘটিব পাৰে। তো চব এফিলিয়েট মাৰ্কেটিং এটা বহুত ধুনীয়া কনচেপ্ট হয়। বৰ্তমান ধৰক ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁ এই ব্যৱস্থাটোক সমৰ্থন কৰে, ঠিক আছে। তাৰপিছতে আমাৰ আপোনালোকে চাগে জানে বিখ্যাত ইউটিউবাৰ ধ্ৰুৱ ৰাঠি, তেখেতেও এফিলিয়েট মাৰ্কেটিংটো বহুত ভাল ব্যৱস্থা বুলি কৈ গৈছে। পৃথিৱীৰ বহুত ডাঙৰ ডাঙৰ পণ্ডিত লোক আছে, তেওঁলোকে এই ব্যৱস্থাটো বহুত ভাল বুলি কৈছে, কিয়নো এইটো আমেৰিকাত যুক্তৰাষ্ট্ৰত বিশেষকৈ বহুত সফলতা লাভ কৰিব পাৰিছে। আপোনালোকে চাগে আমাজন এফিলিয়েটৰ নাম শুনিছে। আমাজন এটা বহুত ডাঙৰ কোম্পানী হয় অনলাইন বিপণন ক্ষেত্ৰত, তেওঁলোকেও এই এফিলিয়েট মাৰ্কেটিং ব্যৱস্থাটো চলায়। কাৰণ কি হয় চাওক, আমি বিভিন্ন কোম্পানীয়ে এইটো উপলব্ধি কৰে যে বহুত ডাঙৰ ডাঙৰ ধৰক আপোনাৰ চেলিব্ৰিটি হওক বা ফিল্ম ষ্টাৰ হওক, অকল তেওঁলোকৰ জৰিয়তে যদি বস্তু এটা প্ৰচাৰ চলে, নিশ্চয় প্ৰচাৰ প্ৰসাৰটো হয়, কিন্তু মানুহে তাৰ কোনো গুণাগুণ প্ৰডাক্ট বা ছাৰ্ভিচটোৰ অবিহনে মানে তাৰ ওপৰঞ্চি আৰু একো নাপায়। কিন্তু আমাৰ যিটো এফিলিয়েট মাৰ্কেটিং চিষ্টেম, তাৰ জৰিয়তে সৰ্বসাধাৰণ লোকেও যাতে উপকৃত হ'ব পাৰে তাৰ ব্যৱস্থা এটা কৰা যায়। কাৰণ সৰ্বসাধাৰণ লোকক কি লাগে বৰ্তমান সময়ত? ইনকম কৰিব লাগে, তেওঁলোকে অৰ্থ উপাৰ্জন কৰিব বিচাৰে, ঠিক আছে। তো ধন ঘটাৰ এটা সৰ্বোত্তম উপায় হৈছে যিটো এফিলিয়েট মাৰ্কেটিং, আৰু এফিলিয়েট মাৰ্কেটিঙক লৈ আমি আগবাঢ়ি আহিছোঁ। আমি কাম কৰি আছোঁ ডিজিবিজে যোৱা 6টা বছৰ। তো আমি বিশেষকৈ নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব দিছোঁ। আজিও বহুত সফল বাইদেউ আহিছে, সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে ঘৰুৱা বিভিন্ন কাম কাজৰ মাজত ব্যস্ততাৰ মাজত আপোনালোকে মিটিঙত আহি উপস্থিত হ'ব পাৰিছে। তো চাওক, কোৱা হয় যে পতিৰ সাফল্যত স্ত্ৰীৰ ভূমিকা, এখন কিতাপো আছে, ঠিক আছে। তো তেনেকৈ পতিৰ সাফল্যত স্ত্ৰীৰ ভূমিকা আছে, স্ত্ৰীৰ সাফল্যতো পতিৰ ভূমিকা থকা উচিত, যিহেতু এইটো এটা আধুনিক যুগ, আৰু আধুনিক যুগত পুৰুষ আৰু মহিলা সকলো সমানে আগবাঢ়ি যোৱাটো উচিত, আৰু তেতিয়াহে আমাৰ দেশ বা সমাজখন আগবাঢ়ি যাব, আমি উন্নতিৰ পথত যাব পাৰিম। কাৰণ যিমানে উন্নত দেশ আছে, আমেৰিকা যুক্তৰাষ্ট্ৰ কওক, জাপান কওক, ইউৰোপ কওক, তেওঁলোকক নাৰী আৰু পুৰুষ সমানে কাম কৰে, সমানে তেওঁলোকে নিজৰ অৰিহণা যোগায়। সেইকাৰণে সেইবিলাক দেশ উন্নত দেশ হৈছে।
ডাঙৰ ডাঙৰ কাম কৰিছিল, ঠিক আছে, সকলোৱে জানে। তো এতিয়াও আমি সকলোকে জানো আমাৰ অসমখন কনকলতাৰ দেশ, মূলা বাঘাৰুৰ দেশ হয়। তো কনকলতাৰ দেশ, মূলা বাঘাৰুৰ দেশৰ আপোনালোক হৈছে নাৰী। তো আপোনালোকে নিশ্চয় আগবাঢ়ি যাবই লাগিব। ঘৰুৱা কাম কাজৰ মাজত, পৰিয়াল পৰিচালনাৰ মাজত আপোনালোকে যাতে কোম্পানী পৰিচালনা কৰিব পাৰে, ব্যৱসায় কৰিব পাৰে, ব্যৱসায় ক্ষেত্ৰখনতো নিজৰ যাতে এটা অংশগ্ৰহণ কৰি এটা ভাল যাতে মানে লাভালাভ ল'ব পাৰে, আৰু বেলেগকো আপোনালোকে সা সুবিধা দিব পাৰে, সুযোগ দিব পাৰে, যাতে আপোনাৰ দৰে সা সুবিধাখিনি লাভ কৰিব পাৰে। তো এইখিনি কথা মই আপোনালোকক গুৰুত্ব দিবলৈ অনুৰোধ কৰিলোঁ। বিশেষকৈ পুৰুষসকলকো কওঁ যে চাওক, আপোনালোকৰ যিগৰাকী পত্নী আছে, বাইদেউ আছে, ভণ্টি আছে, মা আছে, তেওঁলোকক যদি আগবাঢ়ি থাকিবলৈ আপোনালোকে দিয়ে, তেতিয়াহ'লে নিশ্চয় তেওঁলোকেও কিবা এটা উপাৰ্জন কৰি নিজৰ এটা সুখী হ'ব, আৰু আপোনাৰ ঘৰখনলৈও এটা ওপৰঞ্চি এটা আয় এটা আহিব। কিন্তু ইয়াতে এটা কথা আছে, আপোনালোকে সকলো উপলব্ধি কৰে বৰ্তমান সময়তো দুৰ্ভাগ্যজনক পৰিস্থিতিৰ বাবে নাৰীসকল সুৰক্ষিত নহয়। বিশেষকৈ বেছি দেৰিলৈকে তেওঁলোকে কাম কৰাটো অসুবিধা আছে, যি কাৰণে পৰিয়ালৰ বহুত সদস্যই তেওঁলোকৰ সুৰক্ষাৰ কথা ভাবিয়ে হওক বা অন্যান্য অসুবিধাৰ কাৰণে হওক তেনেকুৱা বিভিন্ন ধৰণৰ কাম কৰা তেওঁলোকে নিবিচাৰে। বিশেষকৈ প্ৰডাক্ট চেল কৰা বা কিছুমান চেইন চিষ্টেম টাইপৰ কাম সেইবিলাক কৰাটো নিবিচাৰে, কাৰণ সমাজখন এতিয়াও যদিও ভাল মানুহ আছে, বহুতো বেয়া মানুহ আছে। তো সেইকাৰণে কি হৈছে, আমিতো নিজকে সুৰক্ষিত ৰাখিবই লাগিব, নহয় জানো, সকলোৱে, পুৰুষে হওক মহিলাই হওক। তো আমি এটা সুবিধাজনক আৰু সুৰক্ষিত পৰিৱেশৰ মাজত কেনেকৈ ঘৰতে বহি টকা ঘটিব পাৰি তাৰ ওপৰত DGPতে গুৰুত্ব আৰোপ কৰে। তো আমাৰ যিটো এফিলিয়েট মাৰ্কেটিং ব্যৱস্থা আছে, ঘৰতে বহি অনলাইনত ইনকম কৰিব পৰা, এইটো এটা সুন্দৰ ব্যৱস্থা। আপোনালোকে যদি ফেচবুক বা ছ'চিয়েল মিডিয়াৰ যিটো এপ্লিকেশ্যন আছে তাক ব্যৱহাৰ কৰিব জানে, হোৱাটছআপটো ব্যৱহাৰ কৰিব জানে, আপোনালোকে বিশেষ যদি আপোনালোকৰ টেকনিকেল দক্ষতাও নাই, তথাপিও আপোনালোকে ঘৰতে বহি এটা ভাল ইনকম কৰিব পৰা এটা সুন্দৰ ব্যৱস্থা DGP যে আপোনালোকক আগবঢ়াইছে। তো এই এফিলিয়েট মাৰ্কেটিং ব্যৱস্থাটোৰ জৰিয়তে আপোনালোকে ঘৰতে বহি ইনকম কৰিব পাৰে। বিশেষকৈ আপোনালোকে কাৰো ওপৰত নিৰ্ভৰশীল হ'ব নালাগে। বিশেষকৈ আপোনালোকে যিটো চেইন চিষ্টেম বা MLM বা নেটৱৰ্ক মাৰ্কেটিং, সেই ব্যৱস্থাটোত কি হয়, আপোনালোকে সদায় বেলেগ কাৰোবাৰ ওপৰত নিৰ্ভৰশীল হয়। আৰু কি হয়, সেই ব্যৱস্থাটো আজিকালি দেখা গৈছে যে তাত বহুতো ভুৱা প্ৰতিষ্ঠান বহুত গঢ় লৈ উঠা দেখা গৈছে আমাৰ দেশত। বিশেষকৈ বহুত কোম্পানী আছে, তেওঁলোকে যদিও মানুহক ডাঙৰ ডাঙৰ সপোন দেখায়, সপোনটো পূৰা কাৰ হয়, সেই কোম্পানীটোৰ এচাম মুষ্টিমেয় এচাম মানুহৰে সপোনটো পূৰা হয়। হয়তো কোম্পানীটোৰ নামত কিবা উইনিং থাকিব, কিবা আপোনাৰ ড্ৰিম থাকিব, কিবা থাকিব, ঠিক আছে। তো কিন্তু সপোনটো পূৰা কাৰ হয়, সপোনটো 2-4জন মানুহৰে হয়, যি একদম আৰম্ভণিতে থাকে, বা 2-4জন কোম্পানীৰ যিটো চলাই আছে তেওঁলোকৰ লাভ হয়। কিন্তু সৰ্বসাধাৰণ মানুহৰ সপোনবিলাক সপোনহে দেখুওৱা হয়, তেওঁলোক কিন্তু সফল হ'ব নোৱাৰে, ঠিক আছে। বহুতে মানুহে সেইবিলাক কাম কৰে, অসফল হয়। দ্বিতীয়বাৰ যেতিয়া তেওঁ এনেকুৱা ধৰণৰ শুদ্ধ এটা ভাল কামো পায়, তেওঁ ঘৰৰ পৰিয়ালৰ মানুহে কয় যে এনেকুৱা ধৰণৰ কাম আপোনালোকে তুমি কৰিছিলা, কোনো লাভ নহ'ল। তেওঁৰ ধৰক পতিয়ে ক'লে, তেওঁৰ স্বামীয়ে ক'লে, তেওঁক নিৰুৎসাহ দিয়ে। কাৰণ চাওক, যেতিয়া এটা ভুল বস্তু কোৱা হয়, এবাৰ সাপে খুটিলে কেঁচু লৈও কয়, এটা কথা আছে। তো বিভিন্ন ধৰণৰ এনেকুৱা ব্যৱস্থা কিছুমান ভুৱা কোম্পানী কিছুমান এতিয়া বৰ্তমান আহিছে, ইণ্টাৰনেটৰ যিহেতু যুগ বৰ্তমান, য'ত আপোনালোকে বিভিন্ন লোকে আপোনালোকে গম পাইছে, সেইবিলাক বস্তুত জড়িত হৈ বহুতৰ মানে ধন ধৰক নষ্ট হৈছে, সময় নষ্ট হৈছে। যিহেতু সামাজিক যিটো তেওঁলোকৰ মৰ্যাদা, সমাজত যিটো তেওঁলোকক মানুহে বিশ্বাস কৰে, সেইটো তেওঁলোকৰ বহুতখিনি হানি হৈছে। কাৰণ যেতিয়া এটা বেয়া বস্তু আপোনালোকে এবাৰ দিব, ভাল বস্তু এটাৰ কথা মানুহে নাভাবিব বা ভাবিব যে এইটো একে টাইপৰে কথা আপুনি কৈছে, ঠিক আছে। তো কথাটো তেনেকুৱা ধৰণৰ নহয়। তো সেইকাৰণে আমি কাম এটা কৰাৰ আগতে আমি 3টা Pৰ ওপৰত গুৰুত্ব দিব লাগে, মানে যিকোনো ধৰণৰ এটা ব্যৱসায়। প্ৰথমটো হয় প্ৰফাইল, কোম্পানী এটা বা বিজনেছ এটাৰ প্ৰফাইল। তাৰপিছত হ'ল প্লেন, আৰু তাৰপিছত কিটো হ'ল তাৰ প্ৰডাক্ট। তো DGPৰ প্ৰডাক্ট কি আছে, প্ৰথমতে এইটো আমি অনলাইন কোৰ্চেছ বিক্ৰী কৰোঁ। অনলাইন কোৰ্চেছত আমাৰ ডিজিটেল মাৰ্কেটিং কোৰ্চ আছে, ChatGPT টেকনলজিৰ ওপৰত এটা কোৰ্চ আছে, ৱেব ডেভেলপমেণ্ট কোৰ্চ আছে, আমাৰ এপ ডেভেলপমেণ্ট কোৰ্চ আছে, আৰু কুকিং ৰেচিপি ফুড কোৰ্চ আছে, যিটো সকলো মানুহে পাৰে, কোনো টেকনিকেল দক্ষতা নহ'ব পাৰে, অতি সহজ ইংলিছত আছে। এই কোৰ্চখিনি আপোনালোকে লাভ কৰিব। কুকিং কোৰ্চে হওক, কুকিং কোৰ্চ নিজেও শিকিলে, আপোনাৰ আলহী দুলহীকো খুৱাব পাৰিলে, বা আপোনালোকৰ যদি নিজৰ ব্যৱসায়িক ভিত্তিকো কৰিব বিচাৰে, ধৰক ৰেষ্টুৰেণ্ট আছে, ক্লাউড কিটচেন আছে, সেই মডেলতো আপোনালোকে কাম কৰিব পাৰে। অৰ্থাৎ কি বুজাব বিচাৰিছোঁ, আমাৰ কোৰ্চখিনি নিজস্ব এটা ভেলু আছে। সেই কোৰ্চখিনি শিকিবলৈ গ'লে মানুহৰ হয়তো বহুত টকা খৰচ হ'লতে, কিন্তু আমাৰ ইয়াত অতি কম মূল্যত, মাত্ৰ 1000 টকা মূল্যত এই কোৰ্চখিনি মানুহে শিকিব পাইছে। তাত এটা কোৰ্চ নহয়, একেলগে 5টা কোৰ্চ, ঠিক আছে। এই কোৰ্চখিনি মানুহে ঘৰতে বহি শিকিব পাৰিলে। নাম্বাৰ 2, আমাৰ ইয়াতে আপোনালোকে যিটো কাম কৰিছে নিশ্চয় আপোনালোকে কিবা এটা অৰ্থ উপাৰ্জন কৰিবলৈ কৰিছে, নহয় জানো। তো আপোনালোকে ইয়াতে অৰ্থ উপাৰ্জন কৰিব পাৰিব এই কোৰ্চখিনিৰ কথা, আৰু যে এই যে ইনকম কৰা এই অপৰচুনিটিৰ কথা, লোকক মানে সমাজত মানুহৰ আগত আপোনালোকে প্ৰচাৰ চলাব লাগে। আপোনালোকে যেতিয়া প্ৰচাৰ চলাই, ফেচবুকৰ মাধ্যমতে হওক বা বিভিন্ন মাধ্যমত প্ৰচাৰ চলোৱাৰ বিনিময়তো একমাত্ৰ কোম্পানী DGP মই জনাত, যি আপোনালোকক এটা ভাল এটা ধনৰাশি প্ৰদান কৰে। লগতে আপোনালোকে প্ৰচাৰ প্ৰসাৰ দেখি কোনোবা মানুহ যদি এই কোম্পানীৰ লগত জড়িত হ'ব বিচাৰে, জড়িত হয়, তাৰ বিনিময়তো প্ৰায় 50% কমিশ্যন আপোনালোকে লাভ কৰে। য'ত বিভিন্ন কোম্পানীত আপোনালোকে কাম কৰিছে দেখিছে,
সেই কোম্পানীটোৱে 5% 10% প্ৰদান কৰে আমি প্ৰায় 60 to 80% 60% পৰা 80% ধনৰাশি আমি প্ৰফিটৰ অংশ আমি আমাৰ যিখন সহযোগী সদস্য এফিলিয়েট মেম্বাৰ তেওঁলোকক প্ৰদান কৰোঁ তো এনেকুৱা ধৰণৰ এটা সুন্দৰ ব্যৱস্থা আপোনালোকৰ মাজলৈ আগবঢ়াই লৈ গৈছে ডিজিবিজে তো ডিজিবিজৰ মাধ্যমত আপোনালোকে নিশ্চয় সফল হ'ব পাৰিব আমি নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব দিছোঁ নাৰীসকল সবল হ'লে এটা ফেমিলি পৰিয়াল সবল হয় লগতে আমি নিবনুৱা সমস্যা সমাধানতো গুৰুত্ব দিছোঁ বিশেষকৈ দেখা যায় যে আমাৰ বৰ্তমান যুৱ প্ৰজন্ম বহুত হতাশাত ভুগিছে কাৰণ যিটো চৰকাৰী চাকৰি সংখ্যা তেনেই তাকৰ বেচৰকাৰী চাকৰিটো বহুত স্কিল লাগে বহুত কিবা কিবি এক্সপিৰিয়েঞ্চ বিচাৰে যদি এজন মানুহ এক্সপিৰিয়েঞ্চে নাই তেওঁ প্ৰথম চাকৰিটোত যদি তেওঁ সোধে তোমাৰ এক্সপিৰিয়েঞ্চ কিমান আপোনাৰ এক্সপিৰিয়েঞ্চ কিমান তেওঁ কি জবাব দিব তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অসুবিধাৰ মুখামুখি হ'ব লগা হয় সেইটো হ'ল এখন দোকান খুলিব যদি আপুনি যায় বহুত ধৰণৰ অসুবিধাৰ সন্মুখীন হয় তাতে প্ৰথমটো কথা আপুনি কিমান মানে সিকিউৰিটি পইচা দিব কিবা দিব দোকান এখনৰ কাৰণে বিভিন্ন বস্তু লাগিব লোকেশ্যনৰ কথা আছে হ্যাঁ বহুত এটা মানে মূলধন আপোনাৰ বিনিয়োগ হয় যিটো মূলধন বা কেপিটেল সকলো মানুহৰ পক্ষে সম্ভৱ নহয় 1 লাখ 2 লাখ 5 লাখ টকা সকলো মানুহৰ কাৰণে সম্ভৱ নহয় যে ব্যৱসায় এটা আৰম্ভ কৰিব পাৰে তো আমাৰ হাতত কি থাকিলে আমি যেতিয়া দেখিলো মাৰ্কেটত দুই ধৰণৰ সিস্টেম থাকিলে চেইন সিস্টেম টাইপৰ কামবিলাক থাকিলে আৰু এফিলিয়েট মাৰ্কেটিং থাকিলে এটা আপোনালোকৰ হাতত এটা অপচন আছে আপোনালোকে চেইন সিস্টেম কাম কৰিব প্ৰডাক্ট বেচা ঘৰে ঘৰে কিবা লেফট ৰাইট মিলোৱা হ্যাঁ সেইবিলাক কাম কৰিব য'ত প্ৰডাক্টৰ ট্ৰেইনিং লওক য'ত আপোনালোকে কিবা কিবিবিলাক মিলাওক লেফট ৰাইট মিলাওক আৰু বিভিন্ন ধৰণৰ বেলেগ বেলেগ মডেল আছে যিয়ে নহওক তো সেইবিলাক কাম কৰিব আৰু সেইবিলাকতো কিছুমান আপোনাৰ শুদ্ধ কোম্পানীও আছে মই নকওঁ সকলো কোম্পানী ভুল বুলি কিন্তু চাওক সেই শুদ্ধ কোম্পানীবিলাক সকলো মানুহে ইনকম কৰিব নোৱাৰে কাৰণ তাত ইনকম কৰাৰ যিটো ব্যৱস্থা এইটো অতি টান আপুনি একদম চিৰিয়াছলি কামটোত লাগিব লাগিব প্ৰডাক্টৰ দামো বহুত বেছি আমাৰ ভাৰতৰো বহুত কোম্পানী আছে বিদেশৰো কোম্পানী আছে তেওঁলোকৰ প্ৰডাক্টৰ যদি উচ্চ মানৱ বিশিষ্ট হয়ও গুণাগুণ তাৰ প্ৰডাক্টৰ দাম বহুত বেছি হয় ঠিক আছে আপোনালোকে চাব ফেচবুকত কিছুমান কোম্পানী আছে আমেৰিকাৰ কোম্পানী সাউথ কোৰিয়াৰ কোম্পানী তেওঁলোকৰ প্ৰডাক্টৰ বহুত দাম ঠিক আছে তো সেইটো সকলো মানুহৰ কাৰণে সম্ভৱপৰ নহয় যে এইটো বস্তু সদায় কৰি থাকিব তাত মাহে মাহে প্ৰডাক্ট লোৱাৰ কিছুমান কণ্ডিশ্যন থাকে তো সেইবিলাক ব্যৱসায়ো বহুত টাফ হয় আৰু যিবিলাক আপোনালোকৰ টাফ নহয় ধৰক প্ৰডাক্টটো একদম নাম মাত্ৰ কম খৰচত পাই যায় কিন্তু সেইবিলাক কোম্পানী বেছি দিন নীতিকে কয় আৰু তেওঁলোকৰ যিটো বিজনেছ মডেল সেইটো বিজনেছ মডেল আচলতে খৰচ থাকে হয় তো আপোনালোকে তেনেকুৱা ধৰণৰ কাম কৰিলে কি হ'ব আপুনি আজি কৰিছে আকৌ বেলেগ এটা কোম্পানী চাবগৈ লাগিব তো দীৰ্ঘম্যাদী নহয় তাৰমানে দীঘলীয়া সময় আপুনি কাম কৰিব নোৱাৰে কিন্তু ডিজিবিজে আপোনালোকক এনেকুৱা এটা প্লেটফৰ্ম দিছে যে আপোনালোকে দীঘলীয়া সময় এটা কাম কৰিব পাৰে ভাল এটা অৰ্থ উপাৰ্জন কৰিব পাৰে বেলেগ মানুহক এই কোম্পানীটোৰ বিষয়ে অৱগত কৰি প্ৰচাৰ চলায় লগতে ধুনীয়া ধুনীয়া উপহাৰো লাভ কৰিব পাৰে আমাৰ এনেকুৱা ধৰণৰ মিটিঙো হৈ থাকে বছৰত 3-4খন মান লগতে আমাৰ অনলাইন মিটিং সপ্তাহত 5-6খন মান হৈ থাকে তো অনলাইনত আপোনালোকে মিটিঙত বিনামূল্যে প্ৰৱেশ কৰি চাব পাৰে আৰু নিশ্চয়কৈ কামটো কোম্পানীটোৰ বিষয়ে আমাৰ ব্যৱসায়টোৰ বিষয়ে আপোনালোকে অৱগত হ'ব পাৰে তো এইটো এটা সুন্দৰ ব্যৱস্থা তো মই নিবনুৱা সমস্যাটো সমাধানতো আমাৰ কোম্পানী এটা অগ্ৰাধিকাৰ লৈছে আমি এটা বৈপ্লৱিক পৰিৱৰ্তন আনিব বিচাৰো যিটো অৰ্থনৈতিক আমাৰ অসমৰ বৰ্তমান অৱস্থা বা গোটেই উত্তৰ পূৰ্বাঞ্চলৰ নৰ্থ ইষ্টৰে তো এইখিনি কথাত আমি গুৰুত্ব আৰোপ কৰিছোঁ তাৰ উপৰিও ইয়াতে এইটো নাভাবিব যে অকল মহিলাসকল বা পুৰুষসকল যিসকল নিবনুৱা তেওঁলোকে লাভান্বিত হ'ব ইয়াতে আমাৰ মাজত এগৰাকী চালু তেখেত উপস্থিত আছে তেওঁ নিজস্ব তেওঁৰ বিভিন্ন ধৰণৰ কাম কাজ আছে ধৰক তেওঁ বিভিন্ন লোকক হয় পৰাগমণি ছাৰ ধন্যবাদ আপুনি মিটিঙত অহা বাবে তেখেতে ধৰক বহুত আত্মসহায়ক গোটৰ লোকক চলাই আছে মানে তেওঁলোক সহায় সহযোগিতা দি আছে হয় তেওঁলোকে আমাৰ উদ্যোগীও আছে এণ্টাৰপ্ৰিনিয়াৰো আছে কাৰণ তেওঁলোকে হয়তো কিবা এটা শিকিবলৈ আহিছে বা এটা এক্সট্ৰা ইনকমৰ কাৰণে আহিছে কাৰণ এক্সট্ৰা ইনকমটো মই এটা উদাহৰণ দিওঁ আমাৰ ভাৰতৰ মাননীয় উদ্যোগপতি ৰতন টাটা ডাঙৰীয়া তেখেতে টাটাত আপোনাৰ নিমখ তেওঁলোকে বিক্ৰী কৰে তেওঁলোকে ষ্টিলো বিক্ৰী কৰে তেওঁলোকে ছফ্টৱেৰো বিক্ৰী কৰে ঠিক আছে তেওঁলোকে সকলো ধৰণৰ ব্যৱসায় কৰিছে তো এইটো কোৱা হয় মাল্টিপল ৰেভিনিউ ষ্ট্ৰীম মানে অৰ্থ উপাৰ্জনৰ বিভিন্ন সুতি তো বিভিন্ন সুতি হলে শক্তিশালী হয় এটা ব্যৱসায় তো এজন মানুহৰো এটা ফেমিলি চলিবলৈ চাওক আজিকালি সময়ত বস্তুৰ মূল্য বৃদ্ধি হৈছে হ্যাঁ স্কুলত ইমান ফিজ দিব লাগে হস্পিটেল ডাক্তৰৰ খৰচ EMI থাকে হয় নাই তো তাৰ মাজত আমাক লাগে এটা অৰ্থ উপাৰ্জনৰ এটা এক্সট্ৰা ইনকমৰ এটা ৰাস্তা লাগে তো যিসকল লোকে হয়তো চাকৰি কৰি আছে ব্যৱসায় কৰি আছে তেওঁলোকৰ আজৰি সময়ত 1 ঘণ্টা 2 ঘণ্টা সময় যদি উলিয়াব পাৰে নিশ্চয় ডিজিবিজ কৰি তেওঁলোকে এটা এক্সট্ৰা ইনকম কৰিব পাৰিব তো চাওক মহিলাসকলৰ কাৰণে বহুত ভাল ডিজিবিজ দ্বিতীয়তে আমাৰ নিবনুৱাসকলৰ কাৰণে বহুত ভাল ডিজিবিজ মাত্ৰ 1000 টকা য'ত মানুহে 1 লাখ টকা দি দোকান খুলিছে আৰু লাভৰ মুখ দেখা নাই 1000 টকা মাত্ৰ তেওঁলোকে জড়িত হৈ ডিজিবিজৰ পৰা কোৰ্চখিনি শিকাৰ লগতে ইনকম কৰাৰ সুযোগ পাইছে তৃতীয়তে আমাৰ এটা কি হৈছে আমাৰ যিসকল চাকৰিয়ালে হওক বা বিভিন্ন ব্যৱসায় কৰি আছে তেওঁলোকেও যাতে বস্তু ইনকম মানে কৰা সুবিধা পাইছে এক্সট্ৰা ইনকম কৰিব পাৰিছে তো এটা সফলতা এটা মানে এটা বিশেষ ধাৰা ডিজিবিজে কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তো আমি বিচাৰিম যে ডিজিবিজৰ লগত আপোনালোকে সকলো মানুহে ভালকে কাম কৰক
যিসকল আমাৰ লগত জড়িত হৈ আছে আৰু নতুন নতুন লোকক এই কামটোৰ বিষয়ে অৱগত কৰক তেওঁলোকক কওক যে DGB অসমৰ এটা থলুৱা কোম্পানী হয় ভাৰত চৰকাৰৰ যিবিলাক নিয়ম নীতি আছে আইনী যিমান প্ৰক্ৰিয়া আছে সকলো ফ'ল' কৰা কোম্পানী হয় সকলো ধৰণৰ আইনী মানে নথি পত্ৰ আছে তো DGBৰ এটা জেনুইন বিজনেছ হয় এটা ঠিক আছে তো এনেকুৱা এটা ব্যৱসায়ৰ লগত জড়িত হৈ নিশ্চয় উপকৃত সকলো মানুহে হ'ব পাৰিব আৰু আমি বিচাৰো সকলো মানুহে উপকৃত হওক বৰ্তমান আমি যেটো কাম কৰি আছো অনলাইন লাৰ্ণিঙৰ জৰিয়তে অনলাইন আৰ্নিঙৰ ব্যৱস্থা তাৰ লগে লগে আমাৰ অতি সোনকালে আমাৰ এটা ই-কমাৰ্চ সেক্টৰতো আমি ব্যৱসায় আৰম্ভ কৰিম আমাৰ এটা ই-কমাৰ্চ ৰিসেলিঙৰো আমি এটা এপ লঞ্চ কৰিম ঠিক আছে হয়তো এই বছৰৰ ভিতৰতে হ'ব বা অহা বছৰৰ জানুৱাৰীৰ ভিতৰত হ'ব তাতকৈ পলম নহয় তো অতি সোনকালে সেইটো আপোনালোকৰ মাজলৈ আহি আছে য'ৰ জৰিয়তে আপোনালোকে কোনো ধৰণৰ প্ৰডাক্ট নিকিনাকে চেল কৰি ইনকম কৰিব পাৰিব যিটো এটা ভাল সুযোগ হয় আমাৰ অনলাইন শ্বপিং এপটো আহি আছে যিটোৰ জৰিয়তে আপোনালোকে ৰিসেলিং কৰিও মানে ই-কমাৰ্চ সেক্টৰৰ জৰিয়তেও ইনকম কৰিব পাৰিব বিভিন্ন ধৰণৰ অসমৰ আমি থলুৱা বস্তু হস্ততাঁত মানে যিটো আমি হেণ্ডিক্ৰাফ্ট বুলি কয় আমাৰ অসমৰ ট্ৰেডিশ্যনেল যিবিলাক কাপোৰ কানি হওক আমাৰ জনগোষ্ঠীয় কাপোৰ কানি মেখেলা চাদৰ হওক বা বড়ো দখনা হওক সকলো ধৰণৰ সেইবিলাক কাপোৰ কানিও আমি তাত চেল কৰাৰ ব্যৱস্থা ৰাখিম তো এইবিলাক চেল কৰিবলৈ হ'লে আপোনালোকে আকৌ এক্সট্ৰা কোনো ইনভেষ্টমেণ্ট নালাগিব আপোনালোকে জাষ্ট তাৰ বিষয়ে মানুহক জনালে হ'ল তাৰ লিংক শ্বেয়াৰ কৰিলে হ'ল মানুহে অৰ্ডাৰ দিব আপোনালোকে ইনকম কৰিব পাৰিব তাতো আপোনালোকৰ লাভ হ'ব তো চাওক এতিয়া আপোনালোকে মানুহ ৰেফাৰ কৰিও ইনকম কৰি আছে লগতে উপহাৰ পাই আছে প্ৰচাৰ প্ৰসাৰ চলাই পাই আছে লগতে আপোনালোকে সেই অনলাইন শ্বপিং এপটোৰ জৰিয়তে ঘৰতে বহি ইনকম কৰিব পাৰিব তো এনেকুৱা এটা সুন্দৰ ব্যৱস্থা DGBয়ে লৈ আনিছে তো আৰু বেছি কথা নকওঁ আপোনালোকে অলপ পিছতে আমাৰ মাজত চেলিব্ৰিটি উপস্থিত হ'বহি যি আমাৰ বিশিষ্ট অতিথি হয় তেওঁ উপস্থিত হ'বহি আহি পেলাই তো আপোনালোকে খন্তেক সময় অপেক্ষা কৰিব এইটোৱে অনুৰোধ কৰিলোঁ বাকী মিটিঙত অহা বাবে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ তো মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ জয় DGB জয় এখন জয় হিন্দ ধন্যবাদ সেনেকুৱা ধৰণৰ চলি আছে তো মোৰ বহুতে ভাল লাগিছে আৰু যিটো আমি অনলাইন আমি যিখিনি মিটিং গম পাই থাকোঁ শুনি থাকোঁ বা নেদেখা মানুহক মানে আজি দেখা পালোঁ বহুত ভাল লাগিলে তো এনেকৈ অফলাইন মিটিং হ'লেও মানুহৰ মানে অলপমান বিশ্বাসটো বাঢ়ে তো আৰু কি ক'ম মই মোৰ ভাল লাগিছে আজি মিটিঙত আহি ছাৰহঁতক ধন্যবাদ জনাইছোঁ মাতাৰ কাৰণে ঠিক আছে বাৰু এইখিনি আৰু ক'ম আৰু কি ক'ম হয় মোৰ নাম তছলিমা শইকীয়া মই গোলাঘাটৰ পৰা আহিছোঁ মোৰ এই কামটোত কাম কৰি মানে বহুতেই মোৰ ভাল লাগিছে যেনেকৈ মানে গম পাইছিলোঁ কামটো তেনেকৈয়ে হয় মই তেনেকৈয়ে আৰ্নিং কৰিছোঁ আৰু যাতে যোনখিনিয়ে এই কামটোত এতিয়ালৈকে আগবঢ়া নাই তেওঁলোকো যেন আগবাঢ়ি আহে এনেকৈয়ে যেন মোৰ নিচিনাকৈ সকলোৱে কাম কৰিব পাৰে আৰু সঁচাকৈ ছাৰহঁতক লগ পাই বা তেওঁলোকৰ লগত কথা পাতি বহুতেই ভাল লাগিছে আজি মিটিংখনত আহি সকলোকে লগ পাইও ভাল লাগিছে এইখিনি আৰু মোৰ ক'বলগীয়া আছিলে ধন্যবাদ হয় বাইদেউ ধন্যবাদ আপোনাৰ ইয়াতে থাকি সদায় মোবাইলটোকে খুচৰি থাকোঁ আৰু মোবাইলটোতে চাই কি কৰিম পঢ়া শুনাও কৰিলোঁ একো মানে পোৱা নাছিলোঁ চাকৰি এপ্লাই কৰোঁ চাকৰিৰ কাৰণেতো আজিকালি আৰু টকাই লাগিব সেইকাৰণে ভাবিলোঁ মোৰ আপলাইন বেবী বাইদেউ হয় মই তেওঁলোকৰ কথা পাতিলোঁ তেওঁলোকৰ কথা পাতি ভালেই লাগিলে কোম্পানীটোৰ বিষয়ে বহুতখিনি জানিলোঁ আৰু এনেকুৱা মানে বহুত কোম্পানীৰ লগতে কথা পাতিছিলোঁ কিন্তু ইমান মনে মিলা নাছিলে মানে তাৰপিছত বাইদেউৰ লগত কথা পাতি যিখিনি বুজি পালোঁ তাতে ভাবি পেলাই জইন কৰিলোঁ কৰাৰ পিছত এতিয়া ভালেই পাইছোঁ বহুতখিনিয়ে মানে উপকৃত হ'লোঁ মোৰ 3 মাহ হৈছে জইন হোৱা আৰু সকলোকে কওঁ চবেই ভালকৈ অলপ কাম কৰক ইয়াতে আপোনাৰ কাম কৰি যাব পাৰিলে মানে বহুতখিনি মানে প্ৰফিট আছে আৰু নাজানিলে আমাৰ ছাৰহঁতে বহুত ধুনীয়াকৈ মানে বুজাই দিয়ে বহুত মানে ছাৰহঁতে ছাপোৰ্ট দিছে এই কামবিলাকৰ কাৰণে সেইকাৰণে ছাৰহঁতক ধন্যবাদ জনাইছোঁ কি ক'ম ক'বলগীয়া তেনেকৈ নাই চবেই জানেই মিটিং হৈ থাকে অনলাইন মিটিঙত সকলোৱে শুনিয়ে থাকে তাৰ পৰা গোটেইখিনি বুজি লয় আৰু বুজি নাপালেও ছাৰহঁতক পাৰ্চনেলি ফোন কৰিব ছাৰহঁতে সকলোখিনি বুজাই দিব ধন্যবাদ ধন্যবাদ বাইদেউ আপুনি মঞ্চত আহি নিজৰ মনৰ কথা কিছু ব্যক্ত কৰিলে এতিয়া মই অনুৰোধ কৰিম যিসকল লোকক
পিংকি ডেকা বাইদেউ। পিংকি ডেকা বাইদেউক মই গামোচা পিন্ধাবলৈ অনুৰোধ কৰিলোঁ। দিলীপ চেতিয়া ডাঙৰীয়া। হয়, পিংকি বাইদেউক গামোচা পিন্ধাব দিলীপ চেতিয়া ডাঙৰীয়াই। আপোনালোকে জোৰদাৰ হাত তালিৰে তেওঁক উৎসাহ দিব। তাৰপিছতে মই অলকা ৰাজবংশী বাইদেউক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। হয়, ময়ূৰী শৰ্মা বাইদেউক মই ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ দিলীপ চেতিয়া ডাঙৰীয়াক অনুৰোধ কৰিলোঁ আৰু বাইদেউক মঞ্চলৈ মাতিছোঁ। ময়ূৰী বাইদেউ। হয়, হয়, আৰু এটা উপহাৰৰ টোপোলা। হয়, আৰু আপোনাৰ জনাব দিলীপ চেতিয়া ডাঙৰীয়াই। তেওঁ মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। নাছিবুৰ ৰহমান ডাঙৰীয়া, তেওঁ এজন ডাইনামিক লিডাৰ হয়। তেখেতে চেঞ্চুৰী কমপ্লিট কৰিব গৈ আছে, কৰিব চাগে আজি বা কালিৰ ভিতৰতে। তো সকলোৱে বুজিয়ে পাইছে চেঞ্চুৰী মানে কি হয়, যিসকল আমাৰ সহযোগী সদস্যবৃন্দ আছে। তো আপুনি নিশ্চয় তেওঁ, মই বহুত আগৰ পৰাই তেওঁক জানো নেকি ব্যক্তিগতভাৱে, কিন্তু ব্যৱসায়িক ক্ষেত্ৰত তেওঁ আজি প্ৰায় যোৱা 3 মাহমান হৈছে, আৰু 3 মাহৰ ভিতৰতে তেওঁ এটা ভাল মানে ইনকম প্ৰায় 60-70 হাজাৰমান টকা ইনকম তেওঁ কৰিব সক্ষম হৈছে। তো এইটো এটা মানে সাংঘাতিক এটা সফলতা হয়। আৰু তেওঁ যিহেতু পাৰ্ট টাইম কাম কৰিছে, তেওঁ সম্পূৰ্ণৰূপে মানে তেওঁৰ নিজস্ব কামো আছে, তাৰ মাজতো তেওঁ সময় উলিয়াই যিহেতু ভিডিঅ'ত সময় দিছে, আধা ঘণ্টা 1 ঘণ্টা যি সময় কাম কৰে, তথাপিও এনেকুৱা এটা অভূতপূৰ্ব সফলতা তেওঁ লাভ কৰিছে। তাৰ বাবে অশেষ অশেষ ধন্যবাদ জনাইছোঁ। আৰু তেখেতক মই মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। আৰু দিলীপ চেতিয়া ডাঙৰীয়াক তেখেতে এখন ফুলাম গামোচাৰে তেওঁ আদৰণি জনাব। হয়, নাছিবুৰ ৰহমান ডাঙৰীয়া, আপুনি মঞ্চলৈ আহক। হয়, উপহাৰ টোপোলা আৰু গামোচা তেওঁ গ্ৰহণ কৰিবলৈ গ'লোঁ। হয়, আৰু আপোনাৰ পৰা আশা কৰিম আপুনি আমাৰ কোম্পানীৰ লগত দীৰ্ঘকালীনভাৱে জড়িত হৈ থাকে, দীঘলীয়া সময় কাম কৰি থাকে, আৰু ভৱিষ্যতে আপোনাক আমি লগ পাই থাকিম। আৰু সফলতাৰ আপুনি যিটো ধ্বজা উৰুৱাই আনিছে সেইটো যাতে অব্যাহত ৰাখে। নিশ্চয় আপোনাৰ শুভ ভৱিষ্যতৰ কামনা কৰিলোঁ। ধন্যবাদ। তেখেতক যোনে এই ব্যৱসায়টোলৈ লৈ আহিছে, তছলিমা শইকীয়া বাইদেউ, তেখেত গোলাঘাটত থাকে, আৰু নাছিবুৰ ৰহমানৰ তেখেতৰ হৈছে নলবাৰী জিলাত। তো তেওঁলোকে কেনেকৈ মানে যোগাযোগ হ'ল, সম্ভৱ হ'ল, আৰু অনলাইন মাৰ্কেটিঙৰ ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে কেনেকৈ উপকৃত হৈছে এফিলিয়েট মাৰ্কেটিঙৰ জৰিয়তে। বিশেষকৈ যিহেতু বাইদেউ থাকে গোলাঘাটত আৰু তেওঁ হয় নলবাৰী, তো ইমান দূৰৰ লোক তেওঁক আগৰ পৰা চিনি পায় নে পিছত তেওঁ চিনি পাইছে নে, কিহৰ মাধ্যমত চিনাকি হ'ল আৰু ব্যৱসায়টোলৈ কেনেকৈ আহিলে, এই বিষয়ে তেওঁক কিছু কথা ক'বলৈ মই অনুৰোধ জনালোঁ। আৰু নাছিবুৰ ৰহমান, আপুনি মঞ্চলৈ আহিব। নমস্কাৰ, মই আজি প্ৰথম, তথাপিও দুআষাৰ ক'ব লাগিল। মই তেনেকুৱা অভ্যাস নাই, ভুল হ'লে ক্ষমা কৰি দিব। যিয়ে নহওক, মই প্ৰায় 3 মাহ 15 দিনমান আগত তেতিয়া গুৱাহাটীতে আছিলোঁ। এদিন ৰুমত মানে মোবাইল চাই আছিলোঁ, তেতিয়া চাওঁ তেনেকুৱা এটা পালোঁ। পাই কিনে ডিটেইলছটো চোৱা নাই, মই ফোন কৰিলোঁ যে কেনেকুৱা হয় অলপ বুজাই দিয়ক। তেখেতৰ ঘৰখন নগাঁও। মই সুধিলোঁ ক'ত ঘৰ আছিলে, কৈছে নগাঁও। মই ক'লোঁ আপোনাৰ ফেচবুকত এনেকৈ পালোঁ, আপুনি অলপ বুজাই দিয়া। মই বস্তুটো অলপ গোলাঘাট, চৰি, মই ক'লোঁ অলপ মোৰ ইণ্টাৰেষ্ট আছে, বুজাই দিয়ক, যদি মই পাৰোঁ কৰিম বাৰু। তেনেকৈ মানে ক'লে, কোৱাৰ পিছত মই সেইদিনাই মানে জইন হ'লোঁ। জইন হৈ কিনে ৰিলেশ্যনত চলি আছোঁ, বাকী বিজনেছত অলপ লাগি ভাগি আছোঁ। তেনেকেই মানে ফেচবুকৰ পৰা চিনাকি হৈছিলে প্ৰথম। আজি সেই বাস্তৱ দেখা দেখি হ'ল, ভালকৈ ধৰিব পৰা নাই। যিয়ে নহওক তেনেকৈ হৈছিলে, আৰু এনেকৈ আগবাঢ়ি আছোঁ। আপোনালোকে আগবাঢ়ক, এইখিনিয়ে ক'ব লাগে। ঠিক আছে বাৰু। তেখেতে যিহেতু প্ৰথমবাৰ মঞ্চত আহিছে, তেখেতৰ ইমান অভিজ্ঞতা নাই ভাষণ দিয়া, কাৰণ তেখেতে কৰ্মযোগী মানুহে কৰ্ম কৰে। তেখেতে মানে কাম কৰি পেলাই তেওঁ দেখায় নিজৰ সফলতা কেনেকুৱা। তো সেইটোৱে, আৰু সদায় আপোনালোকে অপেক্ষা কৰক আমাৰ নেক্সট কাৰ্যসূচী
কাৰ্যসূচীটো ঘোষণা কৰা হ'ব আপোনালোকে অলপ আসনত অপেক্ষা কৰিব ধন্যবাদ ফিৰোজ আহমেদ ডাঙৰীয়া সংবাদকৰ্মী তেখেতক ফুলা গামোচাৰে সম্বৰ্ধনা জনাইছে দিলীপ চেতিয়া ডাঙৰীয়া হয় নেক্সট হয় মই ৰাণা চৌধুৰী তেখেত আমাৰ সংবাদকৰ্মী ৰাণা চৌধুৰী ডাঙৰীয়া তেখেতক ফুলা গামোচাৰে সম্বৰ্ধনা জনালে দিলীপ চেতিয়া ডাঙৰীয়াই হয় উৎপল ৰাণা ডাঙৰীয়াক ফুলা গামোচাৰে সম্বৰ্ধনা জনাইছে দিলীপ চেতিয়া ডাঙৰীয়াই ধন্যবাদ ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ অতিকে মৰমৰ জনপ্ৰিয় তাৰকা অনন্যা কাশ্যপ ডাঙৰীয়ানী আমাৰ এই সভাখনত তেখেতৰ বহুমূলীয়া সময়খিনি থকাৰ মাজতো আমাৰ উপস্থিত হোৱাৰ বাবে তেখেতক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ মাজত উপস্থিত হোৱা অনন্যা কাশ্যপ ডাঙৰীয়ানীক আমাৰ মুখ্য কাৰ্যবাহী পৰিচালক হিমাংশু হাজৰিকাই সম্ভাষণ জনাব অনন্যা কাশ্যপ ডাঙৰীয়ানীক আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হ'ব এই অনন্যা কাশ্যপ ডাঙৰীয়ানীক আমাৰ কাৰ্যবাহী অসমৰ কলা সংস্কৃতি জগতৰ এগৰাকী পৰিচিত নাম হৈছে অনন্যা কাশ্যপ ডাঙৰীয়া তেখেতে কলা সংস্কৃতিৰ ক্ষেত্ৰখনত বিশেষকৈ অভিনয়ৰ ক্ষেত্ৰত নৃত্য পৰিদৰ্শন যিটো কোৱা হয় ডেন্সিং অভিনয় এইবিলাকৰ ক্ষেত্ৰত তেখেতৰ বহুত সকলোৱে তেওঁক চিনিয়ে পায় জানেই যিসকলে বিশেষকৈ এইবিলাকৰ খবৰ ৰাখে তেওঁলোকে জানেই কলা ক্ষেত্ৰখনত তেওঁ কিমানখিনি কাম কৰি আছে তেওঁৰ দুলহন বনামী শীৰ্ষক গীতটোৱে বৰ্তমান 4 কোটি ভিউ পাবলৈ সক্ষম হৈছে ইউটিউবত আৰু বহুলভাৱে জনপ্ৰিয় হৈছে অকল নট অনলি আছাম অসমতে নহয় অসমৰ বাহিৰেও অসমৰ ভাৰতৰ বিভিন্ন ৰাজ্যত জনপ্ৰিয়তা অৰ্জন কৰিব সক্ষম হৈছে আৰু তাৰ উপৰিও বিভিন্ন ধৰণৰ সিনেমা হওক চলচ্চিত্ৰ হওক ভিডিঅ' হওক তো গীত হওক বিভিন্ন জেগাত তেওঁ নিজৰ পৰিৱেশন কৰি আহিছে তেওঁ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি আহিছে আৰু যোৱা 14টা বছৰত তেওঁ কলা সংস্কৃতি ক্ষেত্ৰখনত জড়িত হৈ আহিছে তেওঁ এগৰাকী পৰিচিত নাম আমাৰ মাজত বিশেষকৈ অসমৰ যি উদীয়মান প্ৰজন্ম নৱপ্ৰজন্মৰ মাজত তেখেতে বহুত ব্যাপকভাৱে জনপ্ৰিয় হয় তেখেত আৰু তেওঁ আজি আমাৰ মিটিঙত উপস্থিত আছে আমাৰ এখন চেমিনাৰত তো আমি বহুতে সুখী আনন্দিত তেওঁ আমাৰ মাজত উপস্থিত থকাৰ বাবে তো সকলো ৰাইজকে জোৰদাৰ হাত তালিৰে তেওঁক সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ হয় তো মই মঞ্চত আহিবলৈ অনুৰোধ জনালো আমাৰ জনপ্ৰিয় অভিনেত্ৰী অনন্যা কাশ্যপ বাইদেউক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালো তেখেতে তেওঁৰ অনুভৱ কিছু ব্যক্ত কৰিব তেওঁ মনৰ কথা কিছু জনাব আমাক উৎসাহিত কৰিব তেওঁ ডিজিবিজৰ পৰিয়ালৰ লগত কেনেকৈ কেতিয়া জড়িত হ'ল আৰু তেওঁ বৰ্তমান কাম কৰি আছে ডিজিবিজৰ লগত কাৰণ তেওঁ বিভিন্ন এইবিলাক অনলাইন ক্ষেত্ৰখনত যিটো জড়িত ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ তো ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হিচাপে তেওঁৰ কিমানখিনি লাভ হৈছে ডিজিবিজৰ লগত জড়িত হয় এই বিষয়ে তেওঁ কিছু মনৰ কথা ব্যক্ত কৰিব অনুৰোধ কৰিলোঁ বাইদেউ মঞ্চলৈ আহিবলৈ বাইদেউক এটা ফুলৰ থোপাৰে সম্ভাষণ জনাইছোঁ নমস্কাৰ উপস্থিত সকলোকে আন্তৰিক শ্ৰদ্ধা জনাইছোঁ খুব ভাল লাগিছে আহি আৰু আপোনালোকক এনেকৈ দেখি খুব বেছি ভাল লাগিছে আচলতে ডিজিবিজৰ এই ইমান সুন্দৰ অনুষ্ঠানটোত আজি এনেকৈ আপোনালোকৰ আগত আহিবলৈ পায় আৰু এই মঞ্চত এই মানুহ থিয় হৈ আপোনালোকৰ আগত ইমানখিনি সন্মান দিয়াৰ বাবে মই ডিজিবিজৰ সকলো মেম্বাৰ্ছ কৰ্মকৰ্তাসকলক অশেষ ধন্যবাদ দিব বিচাৰিছোঁ খুবেই সৌভাগ্যৱান অনুভৱ হৈছে আজি
যে আপোনালোকৰ মাজত আজি মই আছোঁ আৰু যিসকলে ডিজিবিজৰ লগত জড়িত হৈ আছে তেওঁলোকে হয়তো ডিজিবিজ কি ইতিমধ্যে গম পায় আৰু ময়ো ক'ব লাগিব ডিজিবিজৰ বিষয়ে যিহেতু আজি ইমান সুন্দৰ এটা মই সুযোগ পাইছোঁ ডিজিবিজৰ বিষয়ে আচলতে মই আজি কিছু সময়ৰ আগত ঠিক 6 মাহমানৰ আগতে মই ফেচবুকত আমি যিহেতু ফেচবুক প্ৰায় আজৰি সময়ত ফেচবুক চাই থাকোঁ ইনষ্টাগ্ৰাম চাই থাকোঁ আৰু বিভিন্ন আচলতে আমি অনলাইনত ফেচবুকত আমি বিভিন্ন আজিকালি ডিজিটেল যিটো অনলাইন আজিকালি শিক্ষণ বহুত আগবাঢ়ি গৈছে অনলাইন কোৰ্চেছ বিষয়ে আমি বহুত পাই থাকোঁ কিন্তু অসমত যে এনেকুৱা এটা অনলাইন ডিজিবিজ নামৰ এটা আছে সেইটো অৱশ্যে মই জনা নাছিলোঁ কিন্তু আজি 6 মাহমানৰ আগতে যেতিয়া মই গম পালোঁ ফেচবুকত থ্ৰু দি তেতিয়া মই আচলতে চালোঁ প্ৰথমতে মোৰ এনেকুৱা লাগিছিলে এইটো বিশ্বাসযোগ্য হ'বনে নহয় মই অলপমান কনফিউজ হৈ আছিলোঁ আচলতে কেনেকুৱা হ'ব ভাল হ'বনে নাই কাৰণ আমি হঠাৎ আচলতে আমি যেতিয়া মিন্ট্ৰা মই এনেই কওঁ যে অনলাইন যে আমি যে কাপোৰ কানি কিনো তেতিয়াও আমি কাপোৰটো বা কেনেকুৱা আহিব ভাল হ'বনে নাই ইয়াৰ কোৱালিটি ভাল হ'বনে নাই কাৰণ আমি অনলাইন বস্তুবিলাক যিহেতু আমাৰ জীৱনলৈ বহুত দেৰিকৈ আমি ডিজিটেল বস্তুটো আজি গোটেই পৃথিৱীখনে ডিজিটেল হৈ পৰিছে আজি ডিজিটেল ইণ্ডিয়া বুলি কয় তো আমি আচলতে ডিজিটেলি চাউণ্ড বহুত মানুহেই নহয় আৰু বিশেষকৈ মোৰ এতিয়া মই ঘৰতে কওঁ মোৰ মাৰ কথা কওঁ মইনো মাৰ কথা কি কওঁ মই নিজে আচলতে ইমান ডিজিটেলি চাউণ্ড নাছিলোঁ কিন্তু ডিজিটেলৰ লগত যেতিয়া মই জড়িত হ'লোঁ মই ইয়াৰ কোৰ্চেছসমূহ ল'লোঁ মই নিজে আজি মই খুব বেছি আচলতে মই ভাবোঁ লাভৱান বুলি ভাবোঁ যে মই আজি ডিজিবিজৰ লগত জড়িত হ'লোঁ ইয়াৰ কোৰ্চেছ ল'লোঁ আৰু ইয়াৰে কোৰ্চেছসমূহে আচলতে মোক যথেষ্টভাৱে সহায় কৰিছে যিহেতু মই অভিনেত্ৰী বুলি আপোনালোকে জানে মই অভিনয় কৰোঁ অভিনয়ৰ লগত জড়িত কিন্তু আজিকালি যিহেতু আমাৰ ছ'চিয়েল মিডিয়া যিটো মই ক'লোঁ যে ইনষ্টাগ্ৰাম বা ফেচবুক খুবেই বেছি ষ্ট্ৰং ইউটিউব চেনেল এতিয়া মোৰ চাইছেনে নাই বাৰু মই ইউটিউব চেনেল মানে ব্লগিং কৰোঁ মই আগতে এনেকুৱা হয় পাতিম বাৰু মই তাৰ আগতে যিহেতু ইমান সুযোগটো পাইছোঁ মই ভাবিছোঁ যে ডিজিবিজৰ বিষয়ে আগতে কৈ লওঁ মানে কি হয় আগতে কি হয় সৰু সৰু কথা মানে এনেকুৱা হয় যে মই মোৰ ভাইটিক ফোন কৰোঁ এইটো কেনেকৈ কৰে মানে মোবাইলটোৰ বিষয়ে আমাৰ এতিয়া হাতে হাতে মোবাইল কম্পিউটাৰ বা লেপটপ এই বস্তুবিলাকত আমি বহুত পিছ পৰি আছোঁ মানে ডিজিটেলি আমি বহুতখিনি পিছ পৰি আছোঁ মইনো নিজৰ মাৰ কথা কি বুলি কওঁ নিজে বহুত মই পিছ পৰা গতিকে মই সদায় মানে বেলেগৰ নিৰ্ভৰ হৈ থাকিবলগীয়া হয় যে কোনোবা আহিব মোক দেখুৱাই দিব কিন্তু যেতিয়া মই এই কোৰ্চেছসমূহ ল'লোঁ মই আচলতে মই নিজে বহুত বেছি লাকি ফিল কৰিছোঁ এতিয়া মোক কোনো আচলতে সহায়ৰ প্ৰয়োজন নহয় মই নিজে কৰিব পাৰোঁ এতিয়া আমাৰ আগৰ এটা কথা কওঁ আগতে আমি মই বেংকৰ কথা এটা কওঁ দেই যিহেতু বেংকত আমাৰ আচলতে চবৰে আচলতে বেংকৰ কামবোৰ আমাৰ আচলতে চবকেই দৰকাৰ হয় এতিয়া এখন আমি যেতিয়া চেক আগতে যেতিয়া এটা একাউণ্টলৈ আমি পইচা পঠিয়াব লাগে আমি বেংকলৈ যাওঁ এটা লেণ্ডি প্ৰচেছ থাকে দীঘলীয়া এটা প্ৰচেছ য'ত আমি চেকখন দিব লাগে সেই চেকখন গৈ পেলাই আকৌ যিটো একাউণ্টলৈ দিম সেই একাউণ্টটোত দিয়েগৈ জমা দিয়েগৈ সেইটো এটা লং প্ৰচেছ এটা 15-20 দিন ৱৰ্কিং ডেজৰ ভিতৰত সেই মানুহজন যিজন ব্যক্তিক মই পইচাটো দিব বিচাৰিছোঁ সেইজনে গৈ পেলাই 15-20 দিনৰ ভিতৰত পাইগৈ তাৰপিছত লাহে লাহে আহিলে NEFT RTGS তেনেকুৱা হ'ল যে এতিয়াও সেইখিনি কিন্তু চলি আছে মই নাই বুলি কোৱা নাই বন্ধ হৈ যোৱা নাই এইকাৰণে চলি আছে কিয় চলি আছে কওকচোন বাৰু কাৰণ আমি এতিয়া বহুত মানুহ ডিজিটেলি চাউণ্ড নহয় বহুত মানুহে আমি নাজানোৱে আচলতে যে আজিকালি ইমান অনলাইন আজিকালি আমাৰ হাতে হাতে গুগল পে ফোন পে ইমান অনলাইন এপ্লিকেশ্যন হৈ গৈছে সেইবিলাক কি হয় সেইবিলাক হৈছে ডিজিটেলি চাউণ্ড হৈ গৈছে চব মানুহ কিন্তু এতিয়াও প্ৰায়ভাগ মানুহ আমি এতিয়াও ডিজিটেলি সফল বুলি মই নাভাবোঁ এতিয়া মোৰ মায়ে আজি মই এতিয়া আহি থাকোঁতে মই এটা সৰু কথা এটা কওঁ মই মাহঁতক এফালে মই ড্ৰপ কৰিলোঁ গাড়ীখনত মই নমালোঁ এতিয়া কিবা এটা কাম কৰি পেলাই ঘৰলৈ যেতিয়া উভতি গৈছে কেবটো বুক কৰিব পৰা নাই মোক 10 বাৰ সুধিছে তেতিয়া আজি মই ভাবি আছোঁ যে মাকো মই ডিজিবিজৰ লগত এটা কোৰ্চ লোৱাব লাগিব যাতে মাও যাতে এইখিনি মোক সহায় নিবিচৰাকৈ আৰামত কৰিব পাৰে আৰু বিশেষভাৱে মই ভাবোঁ যে আমাৰ মহিলাসকল আচলতে নাৰী সবলীকৰণ বহুত বেছি আচলতে ডিজিবিজে সহায় কৰে আৰু এইটো এটা হৈছে অকল লাৰ্ণিঙে নহয় ইয়াত অকল শিকিবলৈ নাপায় ইয়াত আটাইতকৈ ভাল লগা কথাটো হৈছে লাৰ্ণিং এণ্ড আৰ্ণিং ডিজিবিজ হৈছে অসমৰ একমাত্ৰ আচলতে
একমাত্ৰ মই জনা নহয় জানো দাদা অসমৰ একমাত্ৰ এফিলিয়েট মাৰ্কেটিং এটা কোম্পানী হয় য'ত আপোনালোকে লাৰ্ণিঙৰ লগতে আৰ্ণ কৰিব পাৰিব আৰু মই ভাবোঁ প্ৰতিগৰাকী মহিলা আচলতে আজিৰ যুগত স্বাৱলম্বী হোৱাটো খুবেই প্ৰয়োজন হয় এখন ঘৰ চলাবলৈ এতিয়া সেই পুৰণি দিন পাৰ হ'ল যে আমি অকল এজন পুৰুষৰ উপাৰ্জনেৰে আমি খাম বা আমি মানে চলিম এগৰাকী মহিলা স্বাৱলম্বী হ'বলৈ উপাৰ্জনৰ দৰকাৰ আৰু ঘৰতে বহি ইমান সহজে অনলাইন কৰ্চেছ কৰি অনলাইন যদি ইমান ধুনীয়াকৈ যদি এইখিনি সুবিধা পাইছে য'ত আমি শিকিব পাৰিম আৰু লগতে 10জন এইটোতো খুব ভাল কথা যে আজি মই এইখিনি কথা কৈ পেলাই যদি উপস্থিত থকা কোনোবা এগৰাকী হ'লেও যে মোৰ এই কথাখিনি শুনি পেলাই যদি কালি ডিজিবিজৰ লগত জড়িত হয় বা ইয়াৰ কৰ্চেছসমূহ লৈ পেলাই যদি আপোনালোক উপকৃত হয় শিকিবলৈও পালে লগতে উপাৰ্জন কৰিবলৈও পালে তেতিয়া সেইটো আচলতে মোৰ কাৰণে এটা সৌভাগ্যৰ কথা যে আপোনালোকে যে শিকিবলৈ পাইছে এইটো মোৰ খুব ভাল লাগিব আৰু আপোনালোককো মই আহ্বান জনাম যে আপোনালোকে শিকাৰ লগতে আৰু 10জন কমেও 10জন বুলি কৈছোঁ তাতকৈ বেছি হ'লেতো খুবেই ভাল কমেও 10জন মানুহক মই ভাবোঁ যে আপোনালোকক আহ্বান কৰক যে শিকাৰ লগতে আপোনালোকে নিজে শিকা আৰু নিজে উপাৰ্জন কৰাৰ লগতে 10গৰাকী মহিলাক হ'লেও ডিজিবিজৰ লগত পৰিচয় কৰি দিয়ক আৰু নিজে শিকাৰ লগতে তেওঁলোককো শিক্ষিত কৰক কাৰণ আজিকালি খুবেই প্ৰয়োজন হয় এই বস্তুখিনি আৰু এখন ঘৰ যিহেতু মই ক'লোঁ এখন ঘৰ চলিবলৈ আচলতে প্ৰত্যেকজন সদস্যই যেতিয়া খুব ভালকৈ আচলতে ইনকাম কৰে খুব বেছি আচলতে এইটো সহজ হৈ পৰে আচলতে আজিকালি আমাৰ দৈনন্দিন জীৱনটো আমাৰ চলিবলৈ খুব আজিকালি কি বুলি কয় প্ৰতিযোগী হৈ পৰিছে খুব কম্পিটিটিভ প্ৰত্যেকটো বস্তুটোতে আজি আমি ইণ্ডিপেণ্ডেণ্ট হোৱাটো যিটো কৈছোঁ স্বাৱলম্বী হোৱাটো খুবেই প্ৰয়োজন আৰু বিশেষকৈ মই নিজে এগৰাকী মহিলা হৈ নাৰী হৈ পেলাই এগৰাকী নাৰী সদায় স্বাৱলম্বী হোৱাটোৱে মই বিচাৰোঁ সদায় নাৰীয়ে দেশ চলাই আছে কেনেকৈ যিহেতু আমি আজিকালি ডিজিটেল ইণ্ডিয়া বুলি কৈছোঁ আৰু যদি আমি নিজে ডিজিটেলি চাউণ্ড নহওঁ তেতিয়া আমি কেনেকৈ আগবাঢ়ি যাব পাৰিম নহয় জানো গতিকে মই আপোনালোক উপস্থিত থকা যিসকলে এতিয়াও ডিজিবিজৰ বিষয়ে নাজানে মই থুলমূলকৈহে ক'লোঁ বাৰু যিখিনি মই জানো কিন্তু মই আপোনালোকক যিমানখিনি কৈছোঁ তাতকৈ বহুত বেছি ডিজিবিজ হয় আচলতে ডিজিবিজে আমাক মোক আচলতে ইমানেই বেছি দিছে মোৰ কোৱাখিনি আচলতে সৰু হয় মানে মই হয়তো সামান্যহে ক'ব পাৰিছোঁ কিন্তু যিখিনি মোক দিছে বা মই যিমানখিনি লাভৱান হৈছোঁ ডিজিবিজৰ পৰা মই বিচাৰোঁ যে আপোনালোক মোৰ দৃঢ় বিশ্বাস আচলতে যে আপোনালোকে ডিজিবিজৰ লগত জড়িত হৈ খুবেই বেছি ভাল পাব লাভৱান হ'ব আৰু এটা খুব বেছি ভাল লগা কথা যে ডিজিবিজৰ বিষয়ে যদি আপোনালোকৰ আজিকালি যিহেতু চবৰে চাগে ইনষ্টাগ্ৰাম আছে নহয় জানো বা ছ'চিয়েল মিডিয়া ফেচবুক আছে ইনষ্টাগ্ৰাম আছে ইউটিউব আছে যদি আজি আপোনালোকে ডিজিবিজৰ বিষয়ে কিবা এটা পোষ্ট দিলে মানে আপোনালোকে নিজেও সেইটো মাৰ্কেটিং কৰিলে ডিজিবিজে সেইটো এটা উপাৰ্জনৰ এটা স্থলী হিচাপে আপোনালোকে ল'ব পাৰে কিমান এটা সুন্দৰ চাওকচোন বাৰু নহয় জানো বাৰু ইমান সহজ তাতে অনলাইন ঘৰতে বহি কাৰণ কেতিয়াবা মই দেখোঁ বহুত মহিলাসকলক লগ পাওঁ যিহেতু মই গাঁৱত শ্বুটিং কৰিবলৈ যাওঁ মোৰতো বেছিভাগ কামেই গাঁৱতে হয় গতিকে তেনেকুৱা মই মহিলাসকলক লগ পাওঁ আমাক দেখিয়ে কয় যে চেৰাম তুমি এনেকৈ কৈছা বিয়া হ'লা নেকি এনেকৈ সুধে বিয়া হ'লা নেকি মই কয় নাই হোৱা মই বিয়া এতিয়া ভালেই কৰিছা বিয়া হোৱা নাই বিয়া হ'লে তুমি পিছত সপোনবিলাক আকৌ পূৰাব নোৱাৰিবা নহয় কিয় নোৱাৰিব যদি সপোন বহুতৰে এনেকুৱা হয় যে আমাৰ মহিলাসকলক বিয়াৰ পিছত সপোনবোৰ প্ৰায় শেষ কৰি দিয়ে সপোনবোৰ যদি ঘৰখনতে যেন আবদ্ধ হৈ পৰে এই ল'ৰা ছোৱালী বা মানে নিজৰ স্বামীজনৰ লগতে যেন আবদ্ধ হৈ শেষ হৈ যায় সপোনবোৰ তেনেকুৱা হৈ যায় তো মই ভাবোঁ এইটো এটা তেওঁলোকৰ বাবেও খুব এটা ভাল কথা যে ঘৰত আমি আজৰি সময় কিমান পাওঁ চিৰিয়েল আমি চাবলৈ পাওঁ আমি ধাৰাবাহিকসমূহ চাওঁ ইমান সময় দিব পাৰোঁ তো তাৰ মাজতে অকণমান সময় যদি আমি নিজক দিওঁ যিসকল মহিলা এতিয়া বিয়া হৈ ঘৰত এনেই থাকে কাৰণ হাতে আজিকালি মোবাইল ফোনটো আজিকালি হাতে নহয় জানো গতিকে অনলাইন আমি যদি ডিজিবিজ এই ইমান সুন্দৰ যিহেতু কৈছে অসমৰ প্ৰথমটো এফিলিয়েট মাৰ্কেটিং কোম্পানী য'ত আপোনালোকে অকল শিকিবলৈ নহয় শিকাৰ লগতে লাৰ্ণিং এণ্ড আৰ্নিং গতিকে উপাৰ্জনো হ'ল লগতে শিকিবও পালে আৰু লগতে ডিজিটেলি চাউণ্ডো হ'ল তো মই ইয়াৰ কৰ্চেছ আৰু এটা মই ক'ম খুব ভাল লগা কথা যিহেতু মোৰ ইউটিউব চেনেল
চেনেলটো ছাবস্ক্ৰাইব কৰিছে নে নাই বাৰু আপোনালোকে কোনোবাই কোনে কৰিছে কৰিছে ন তো আপোনালোকে চাগে দেখিছে যে মই খুব খানা বনাওঁ খুব মানে ৰান্ধি ভাল পাওঁ আচলতে আৰু আমিতো আৰু মহিলাসকলে ৰান্ধি খুবেই ভাল পাওঁ আৰু আমাৰ ৰন্ধাটো এনেকুৱা হয় আচলতে কেতিয়াবা এনেকুৱা হৈ যায় ৰাতিপুৱা সাজ খাই পেলাই ৰাতিনো কি খাম বুলি বহুত খাই উঠিয়ে ভাবো নহয় জানো ৰাতিকে কি বনাম বাৰু গতিকে আমি যদি এটা কুকিং ক্লাছ ল'ব পাৰোঁ তেতিয়াও খুব ভাল কথা বিভিন্ন আমি খাই যিহেতু চবেই ভাল পাওঁ আৰু বিশেষকৈ মহিলাসকলে আকৌ মানে নিজৰ মানে যিসকলে বিয়া পাতিছে বাইদেউসকলে গম পাব যে স্বামী মানে ভাল পোৱা ৰাস্তাটোৱে হৈছে মানে খাদ্য নহয় জানো ৰান্ধি ধুনীয়া ৰান্ধি পেলাই যদি নহয় নে বাইদেউ হাঁহি দিছে হয় ন বাইদেউ আপুনি সন্মত হৈছেনে মোৰ কথাটো ধুনীয়াকৈ যদি একদম টেবুলখনত ধুনীয়া একদম আহাৰ দি দিয়ে খুব ফূৰ্তি পাই যায় নহয় জানো গতিকে কুকিং ক্লাছেছ যিহেতু ইয়াতে কুকিঙো এটা কোৰ্চ আছে তো এইটো যদি ল'ব পাৰে আৰু অসমৰে নহয় আমাৰ নৰ্থ ইষ্টই নহয় সমগ্ৰ ভাৰতবৰ্ষৰ আমাৰ থলুৱা খাদ্যবিলাক বা যিকোনো ভাৰতবৰ্ষৰ ডিছেছ ইমান সুন্দৰকৈ ডিজিবিছ যিটো আমাৰ তাতে আপোনালোকৰ কুকিং যিটো কোৰ্চ সেইটো খুব সুন্দৰকৈ ল'ব পাৰিব গতিকে মই আপোনালোকক শেহতীয়াকৈ বেছি দীঘল নকৰোঁ মই কথা ক'লে আকৌ বহুত দীঘলকৈ কৰি থাকোঁ নহয় সেইকাৰণে মই আপোনালোকক শেহতীয়াকৈ কৈছোঁ যে ডিজিবিছৰ লগত মই জড়িত হৈ খুব বেছি আনন্দিত আৰু এটা খুবেই বেছি বিশ্বাসযোগ্য এটা প্লেটফৰ্ম হয় য'ত আপোনালোকে দুয়োটাই পাব লাৰ্ণিং এণ্ড আৰ্নিং এটা খুব সুন্দৰ প্লেটফৰ্ম যিটো আমাৰ অসমৰ ইমান একমাত্ৰ অসমৰ আচলতে এফিলিয়েট মাৰ্কেটিং কোম্পানী হয় গতিকে মই আহ্বান জনাম আপোনালোকে যিসকলে ভাবি আছে যে এতিয়াও যদি ভাবি আছে যে মই ডিজিবিছৰ লগত জড়িত হওঁনে নহয় মই আপোনালোকক কৈছোঁ যে আপোনালোকে এই কনফিউজনটো একেবাৰে দূৰ কৰি দিয়ক আৰু ডিজিবিছৰ লগত জড়িত হওক মোৰ দৃঢ় বিশ্বাস যে আপোনালোক ডেফিনেটলি লাভৱান হ'ব আৰু লগতে আপোনালোক নিজেও এই ডিজিবিছৰ শিক্ষণৰ লগতে উপাৰ্জনৰ যিহেতু এটা খুব ধুনীয়া উপস্থাপন হয় গতিকে নিজেও শিক্ষিত হওক আৰু আন 10গৰাকীকো শিক্ষিত কৰি তোলক ধন্যবাদ আৰু আগলৈ মোক মৰম দিব মোৰ ভাল কামবিলাক আপোনালোকে চাই থাকিব আগৰ কামবোৰ যিদৰে মৰম দিছে অনাগত দিনবোৰতো যাতে আৰু ভাল কাম আহিব মই কৰি যাম আপোনালোকৰ বাবে মৰম দিব আশীৰ্বাদ কৰিব ধন্যবাদ ধন্যবাদ আপোনাক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ হয় আপোনাৰ ভাষণে আমাক বহুতেই উৎসাহিত কৰিলে আৰু এনেকুৱা অনুপ্ৰেৰণামূলক ভাষণ আপোনাৰ পৰা পাম বুলি আমি নিশ্চয় আশা কৰিছিলোঁ আৰু সেইমতে আপুনি উপস্থাপন কৰিলে আপোনাৰ ভাষণ প্ৰদান কৰিলে এতিয়া আমাৰ পৰৱৰ্তী কাৰ্যসূচী হ'ব ফটো ছেশ্যন প্ৰথমতে আমি কৰ্মকৰ্তাসকলে তেওঁৰ লগত ফটো উঠিম তাৰপিছত আমাৰ সদস্যসকলে ফটো উঠিব গ্ৰুপ ফটো তাৰপিছত পাৰ্চনেল মানে তেওঁলোকে চেল্ফ ফটো উঠিব তো আমাৰ যিহেতু আমাৰ কেমেৰা ব্যৱস্থা আছে তেওঁলোকে এইটো কৰিব তো সকলোকে শৃংখলাবদ্ধভাৱে পৰৱৰ্তী কাৰ্যসূচীখিনিত আগবাঢ়িবলৈ অনুৰোধ জনালোঁ